এখন সকলো অসমবাসীৰ ৰাইজলৈ মোৰ সংগ্ৰামী অভিনন্দন। ভিডিঅ'টো এইটো কাৰণে বনালো, সকলোৱে হয়তো গম পাইছে যে অহা কাইলৈ মোক কাইলৈ নহয় আজিয়ে আজি 21 তাৰিখ জানুৱাৰী আজি মোক ফটাশিল থানাত 11টা বজাত ৰাতিপুৱা হাজিৰ হবলৈ কোৱা হৈছে। এইটো কাৰণে মই ভিডিঅ'টো বনালো। ভিডিঅ'টোত এইটোকে ক'ব বিচাৰিছো যে মই ইয়াৰ আগৰ যিটো ভিডিঅ' আপলোড কৰিছিলো তাৰ পাছত মোৰ ফোনটো মোবাইলটো সুইচ অফ কৰি ৰাখিছিলো। তাৰে স্পষ্টীকৰণ দিও কিয় সুইচ অফ কৰি ৰাখিছিলো, কাৰণ আজি মানে 20 তাৰিখে যোৱাকালি লামডিঙত এখন বিয়াৰ কেটাৰিঙৰ অৰ্ডাৰ আছিলে আৰু সেই অৰ্ডাৰটো মই লৈ থৈছিলো। তাৰ এডভান্স মোক দি থৈছিলে আৰু মই ভিডিঅ'টো আপলোড কৰাৰ পিছত ইমান ভাইৰেল হৈ গ'ল, পুলিচে মোক বিচাৰ খোচা কৰিবলৈ আৰম্ভ কৰিছিলে। মই ভাবিলো মোক হয়তো ভুৱা কেছ দি পিনি ভৰাই থব পাৰে, বা আজি যিহেতু মাতিছে তাতো ভৰাই দিব পাৰে বাৰু, সেইটো বেলেগ কথা। কিন্তু তেতিয়া আগত যদি ভৰাই থলেহেঁতেন মই কাৰোবাৰ ওচৰত ধৰুৱা হৈ থাকিলোহেঁতেন আৰু সেই মানুহৰ বিপদ হলহেঁতেন। ধৰি লওক এটা প্ৰগ্ৰেম আয়োজন কৰিছিলে, ফোনটো সেইটো কাৰণে মই সুইচ অফ কৰি ৰাখিছিলো। আজি প্ৰগ্ৰেমখিনি খতম কৰি থৈ আহিলো, এতিয়া মই ফোন সুইচ অন কৰি দিলো। তাৰপাছত কণ্টিনিউৱাছ থাকিব, যদিহে কোনেও মোক হেৰি নকৰে, এনেকুৱা তাৰমানে ক্ষমতাৰ অপব্যৱহাৰ কৰি পিনি মোক জেলত নভৰাই। ফোনটো থাকিব, মোৰ লগত কণ্টেক্ট কৰিব পাৰিব। মোৰ নম্বৰ আছে ফেচবুকৰ যিটো নম্বৰ আছে সেইটোৱে মোৰ নম্বৰ, মোক কল কৰিলে পাব। বেলেগ কেনে মোক আৰু নম্বৰ খুজিবলৈ প্ৰয়োজন নাই, মোৰ ফেচবুকতে আছে। আৰু এটা কথা কওঁ, স্পষ্টীকৰণটো মই মোৰ বন্ধু বান্ধৱসকললৈ দিলো, ভক্তগণক দিয়া নাই। কাৰণ মই নাভাবো ভক্তগণক কিবা এটা মই প্ৰশ্ন উত্তৰ দিব লাগে বুলি, কাৰণ ভক্তগণৰ যিজন গুৰু সেইজনৰ বিষয়ে মোক আজি বহুত ৰাস্তাত বহুত ৰাইজে মোক গুৱাহাটীৰ পৰা লামডিঙলৈকে যাওঁতে বহুত য'ত য'ত ৰাখিছো চবেই মোক চিনিও পাইছে আৰু সুধিছেও তেওঁৰ বিষয়ে। মই এটাই কথাই কব বিচাৰো, বা মই আমাৰ অসমবাসীৰ ৰাইজক সুধিব বিচাৰো, সেইজন মানুহৰ জানো যোগ্যতা আছে তেওঁৰ বিষয়ে আমি কথা পতাটো? আই ডোন্ট বিলিভ। মই নাভাবো যে তেখেতৰ কিবা এটা যোগ্যতা আছে। আমি তেখেতৰ কথা পতাটো মোৰ হিচাপত ভুল। বিকজ যিজন মানুহে এটা সময়ত ছাত্ৰ অৱস্থাত এটা ছাত্ৰ সংগঠন কৰিছিলে, অসম আন্দোলন হল, তাৰ পাছত সেই ছাত্ৰ সমাজে এখন বিশেষজ্ঞ কমিটি, তাৰমানে আমাৰ বৌদ্ধিক সমাজৰ কেইজন মানুহক এখন কমিটি বনাই চৰকাৰৰ লগত আলোচনা কৰিবলৈ পঠিয়াবলৈ ৰাজি হল। কিন্তু সেই বৌদ্ধিক সমাজখন চৰকাৰৰ লগত আলোচনা কৰিবলৈ যোৱাৰ আগতে এইজনা মন্ত্ৰীয়ে লুকাই চুৰ কৰি গৈ পিনি হোটেলত গৈ সেইখন চৰকাৰৰ লগত আলোচনা কৰি থৈ আহিলেগে, অকলে গৈ চব মিলা মিছা কৰি থৈ আহিলেগে। সেইটো কাৰণে তেখেতক ছাত্ৰ সন্থাৰ পৰা বহিষ্কাৰ কৰা হল। তাৰ পাছত তেখেত কি আলফা নে কাৰোবাৰ পইচা পাতি হেনো উঠোৱা নামত হেনো পাণবজাৰ থানাত গৰু পিটনো খালে বুলি শুনিছোহে দেই। তাৰ পাছত কংগ্ৰেছত, তাৰপাছত বিজেপি। তো এনেকুৱা এজন মানুহক যাৰ নিজৰ ডিগনিটিয়ে নাই, নিজৰ হেৰিয়ে নাই, তেখেতৰ লগত মই কি কথা পাতিম? মোৰ ডিগনিটি বহুত ওপৰত তেওঁৰ হিচাপত। মই জহাই পিনি নিজক জহাই কোৱা নাই, কিন্তু তথাপিতো মই কব লাগিব, কাৰণ আজি পৰিস্থিতি এনেকুৱা এটা হৈছে যে মোৰ ওচৰত তেখেতৰ ডিগনিটি একো পাত্তাই নাপায়, সঁচা কথা কৈছো। মই তেওঁৰ বিষয়ে কথা পাতিবও নিবিচাৰো, কিন্তু ষ্টিল কবলগীয়া এইটো কাৰণে হয় যে তেওঁ এটা বহুত গুৰুত্বপূৰ্ণ বিভাগত তেওঁ তাৰমানে ডাঙৰ মন্ত্ৰী হিচাপে আছে। আৰু ইয়াৰ আগত যিখন চৰকাৰত তেওঁ ডাঙৰ মন্ত্ৰী হিচাপে আছিলে তাৰ বিষয়েতো তেওঁ কলেই। অসম চুক্তি ৰূপায়ণৰ তেওঁ মন্ত্ৰী আছিলে ইমান বছৰে, তাৰ পাছত
সেই দলটো ত্যাগ কৰাৰ পিছত নতুন দলত অহাৰ পাছত যেতিয়া এতিয়া অসম চুক্তিৰ কথা আহিলে তাত আকৌ তেওঁ এতিয়া কি কলে যে মই পঢ়িয়ে চোৱা নাছিলো নে কি বোলে। মই কব বিচাৰো আপুনি এটা বিভাগৰ মন্ত্ৰী আছিলে আৰু সেই বিভাগটোৰ বিষয়ে এখন চুক্তি হৈ থৈছিলে, সেইখন আপুনি পঢ়িয়ে চোৱা নাই বুলি কৈছে। আৰু তাৰ যি মন্ত্ৰিত্ব আপুনি লৈ থৈছিল 5 বছৰ হওক 10 বছৰ হওক যেই বছৰ, আপুনি সেই মন্ত্ৰী হিচাপে যিমানকেইটা দৰমহা পাইছিলে, আমাৰ জনগণৰ পইচা, আমাৰ পইচা, আমি টেক্স দিওঁ, আমি পইচা ভৰো, সেই টেক্সৰ পইচাৰে আপোনালোকে দৰমহা পায়, আপোনালোকৰ সুবিধাখিনি পায়। আপুনি সেই 10 বছৰ হওক 5 বছৰ হওক অসম চুক্তি ৰূপায়ণৰ যেতিয়া মন্ত্ৰী আছিলে, আপুনি অসম চুক্তিখনকে পঢ়ি চোৱা নাছিলে, তেন্তে সেই 10 বছৰ আপুনি দৰমহাখিনি অসমৰ জনগণক উভতাই দিয়ক। ইমানেই মই কলো। আপুনি যদি ঘূৰাই নিদিয়ে, আপোনাৰ পৰা মই ঘূৰাই ল'ম। এইটো মই চেলেঞ্জ কৰিছো আজি। কাৰণ বহুত হৈ গল। আপুনি যেতিয়া মোৰ নিচিনা এজন ল'ৰাক আপোনাক যুক্তিসংগত কিছুমান কথা কওঁতে মোক যেতিয়া আপুনি থানালৈ মতুৱাব পাৰিছে, মই আপোনাক আজিৰ পৰা চেলেঞ্জ কৰিছো। আজিৰ পৰা মই আপোনাক চেলেঞ্জ কৰিছো, বেছি দিন নাই, আপোনাৰ এই গোটেই দম্ভালিখিনি মই উলিয়াই পঠিয়াম। বেলেগ একো নকওঁ। আৰু কিছুমান মানুহ আছে, বহুতে বিস্কুট খাই থৈছে, সাৰদা লুই বাৰ্গাৰ, কিছুমান বহুত কিবা কিবি আছে। এইবোৰ কিন্তু মই হুৰ উলিয়াই দিম। 2021ত কাৰ চৰকাৰ আহে কাৰ নাহে নাজানো, আৰু সময়ে কেতিয়া কাক ক'ত বহাই নাজানো, কিন্তু বিস্কুটৰ সোৱাদ কিন্তু উলিয়াম মই। মৰা শয্যাত পৰি থাকিলেও, শয্যাৰ পৰা উঠাই হলেও মই বিস্কুটৰ সোৱাদ উলিয়াই পঠিয়াম। এইটো মই আজি কৈ থৈ দিলো। কাইলৈ আহি আছো বাৰু থানালৈ, ভৰাই থলেও ভৰাই থৈ দিব। জয় অসম, জয় হিন্দ।